बुहुमनां हेरिटेज थावनि मानास नेशनेल पार्कनि हाबग्रा ओनसोलनि गिबि हाबग्रा दरखंनि लांगोनायाव दिनै आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि 52थि जोनोम सान फालिनाय जायो। आदिबासि फरायसा आफादनि बारग' मिरु फोसावदिं नेहाथारि मानसुक सानखारिखानि दैदेननायाव फालिनाय जायो बे जोनोम सान। बे समाव गिबि मन्थ्रिनि मुङाव केक हानाय आरो बिफां फुलि राननाय हाबाफारि लानाय जायो। मिथिनो मोननाय बादिब्ला ओनसोलनि सा 50 सुबुंफोरा बिफां लाइफांखौ राननानै होदों। बे जोनोम सान फालिथायनि हाबाफारियाव नसुंसेनि भूटान हादरनि सुबुंफोराबो बाहागो लानायाव बिफां फुलिखौ राननानै होनाय जायो। বিশেষকৈ সঁচাকৈ আজি আমি আনন্দিত যে অসমত জনপ্ৰিয় আৰু সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন আৰু এই জন্মদিনটো আমি প্ৰতি বছৰে আমাৰ পৰিয়ালে আমি উদযাপন কৰোঁ আৰু এই উদযাপন কৰাৰ উদ্দেশ্যই আছে যে তেওঁ অসমৰ জনগণৰ যেনেকুৱা ধৰণে জননেতা হিচাপে কাম কৰি আহিছে আৰু ঠিক তেনেধৰণে মোৰ পৰিয়ালকো সময় এটা আছিলে 2018 চনত মোৰ ল'ৰাটোৰ যেতিয়া হাৰ্টৰ পেচেণ্ট আছিলে তেতিয়া মুখ্যমন্ত্ৰী ছাৰে মানে তাৎক্ষণিকভাৱে যোনটো নেকি ব্যৱস্থা গ্ৰহণ কৰিছিলে যাৰ কাৰণে মোৰ ল'ৰাটো এতিয়া মানে সুস্থ শৰীৰে আৰু ভাল এটা পঢ়া দিশত গতি কৰিছে। গতিকে এইটোৰ কাৰণে আমি সঁচাকৈ ছাৰৰ তাতে চিৰকৃতজ্ঞ হৈ থাকিম চিৰ জীৱনৰ কাৰণে আৰু তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ছাৰৰ যিখিনি মানে আদৰ্শ সেইটো লৈ মই ৰাইজৰ কাৰণে কাম কৰা বিচাৰোঁ আৰু ৰাইজৰ কাৰণে কাম কৰি যায় বিভিন্ন গৰীব দুখীয়াসকলক মই যেনেকুৱা ধৰণে মোৰ সমৰ্থ অনুযায়ী যোনটো পাৰোঁ সেইটো হিচাপে মই কাম কৰি যাওঁ আৰু মই আশা কৰিছোঁ আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰ অশেষ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীৰ্ঘায়ু হওক ছাৰৰ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ছাৰে যাতে অসমত শক্তিশালীভাৱে পুনৰ চৰকাৰ ক্ষমতালৈ আহি আমাৰ অসমৰ জনগণৰ কাৰণে ভাল কাম কৰি যাওক তাৰে আজি শুভেচ্ছাৰে আমি গছ পুলি বিতৰণ কৰি আজি সুদূৰ ভূটানৰ পৰা যিসকল আমাৰ অতিথি আহিছিলে মানাস ফেষ্টিভেলত তেওঁলোকৰ লগত একেলগে আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীয়ে মিলি আজি ছাৰৰ জন্মদিনটো আমি উদযাপন কৰিছোঁ। হয়, ভূটানৰ অতিথিবৃন্দও আমাৰ লগত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে এই আমাৰ লগত অংশগ্ৰহণ কৰি খুবেই আনন্দিত আৰু তেওঁলোকে ছাৰলৈ শুভেচ্ছা জ্ঞাপন প্ৰেৰণ কৰিছে। আজি ছাৰৰ 57টা জন্ম দিৱস আৰু এইটো হিচাপে 57টা আমি গছপুলি বিতৰণ কৰিছোঁ আৰু তাৰ লগতে আমাৰ মেহগুনি আছে আমাৰ জামৰা আছে বা বিভিন্ন গছ আছে আৰু তেওঁলোকে প্ৰত্যেকে এই গছটো নিজৰ হিচাপে নিজৰ যেনেকৈ আমি গছ গছনি থাকিলেহে মানুহ থাকিব ঠিক তেনেধৰণে লালন পালন কৰি অহা বছৰ আমি এই গছটো আমি পুনৰ দেখিবলৈ পাম বুলি কৈ তেওঁলোকক মানে শুভেচ্ছাৰে বিতৰণ কৰিছোঁ।